বিহুৰ এই তিল পিঠাটো একেবাৰে আমাৰ জীৱনৰ লগত মিল আছে। কথাটো শুনিবলৈ হাঁহি উঠা যদিও শেষৰলৈকে চালে আপুনিও আচৰিত হ'ব। এই ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে যিসকলে নিজক পাহৰি নিজৰ ঘৰখন বা পৰিয়ালটো আগবঢ়াই নিবলৈ দিন-ৰাত এক কৰি আছে। যিসকলে নিজেই হাঁহিবলৈ পাহৰি আনক হহুৱাবলৈ চেষ্টা কৰি আছে। কাৰণ আমাৰ সমাজখনে আমাৰ প্ৰতিজন ব্যক্তিৰ পৰা বিচাৰে যে আমি এটা ফাইনেল পাৰফেক্ট প্ৰডাক্ট হিচাপে গঢ় লৈ উঠা। যেনে এই আমাৰ তিল পিঠাটোৰ দৰে। পিঠাটো বনাবলৈ যেনেকৈ প্ৰথমে আমি পিঠাগুড়িখিনি প্ৰস্তুত কৰি লওঁ, এই পিঠাগুড়িখিনিও আমাৰ লৰালি কালটোৰ দৰে একেবাৰে কোমল। এই পিঠাটো পাৰফেক্ট এটা শ্বেপ দিবলৈ আমি জুইত টাৱাখন গৰম কৰোঁ। এই টাৱাখন আমাৰ চৌপাশ বা আমাৰ সমাজখনৰ দৰে আৰু জুইকুৰা আমাৰ সময়ৰ দৰে। পিঠাটো সম্পূৰ্ণ এটা পাৰফেক্ট শ্বেপ দিবলৈ জুইকুৰাই মেইন। যদি জুইকুৰা বেছি হয় তেতিয়া ই বেছিকৈ জ্বলি যাব, আৰু যদিহে আমি জুইকুৰা কম কৰি দিওঁ তেতিয়া পিঠাটো নৰ'ব। উদাহৰণস্বৰূপে আমি এটা কাম যেনেদৰে সঠিক সময়ত কৰিব লাগে, এই পিঠাৰ জুইকুৰাইও আমাক তাকেই নুবুজায়নে বাৰু? এই সকলোখিনিৰ পাছত যদিও আমি এটা পাৰফেক্ট শ্বেপৰ পিঠা পাওঁ, এতিয়াও এই পিঠাটো সম্পূৰ্ণ হৈছেনে বাৰু? মোৰ মতে নাই হোৱা। কাৰণ পিঠাটো এটা পাৰফেক্ট পিঠা হ'বলৈ তাৰ মাজত গুড় আৰু তিলৰ সোৱাদ থাকিব লাগিব। যেতিয়ালৈকে এই গুড় আৰু তিলৰ সোৱাদ নাথাকে তেতিয়ালৈকে এই পিঠাটোৰ কোনো মূল্য নাই। এই তিল আৰু গুড়ৰ সোৱাদটোৱে হৈছে আমাৰ আভ্যন্তৰীণ ব্যক্তিত্ব, আমাৰ স্বভাৱ, আমাৰ আচাৰ ব্যৱহাৰ। যদিও কেতিয়াবা এই জুই উত্তাপত আমি সকলোখিনি বেছিকৈ পুৰিবলগীয়া হয়, তথাপিও আমি আমাৰ এই গুড় আৰু তিলৰ সোৱাদ কেতিয়াও ম্লান পৰিবলৈ দিব নালাগে। এই সকলোখিনিৰ পাছত দেখা এটা বগা পাৰফেক্ট পিঠা আমাৰ জীৱনৰ বাহ্যিকতাৰ দৰে। ধৰি লওক আমাৰ এখন ধুনীয়া গাড়ী, আমাৰ এটা ধুনীয়া ঘৰ, কিন্তু যদিহে এই গুড় আৰু তিলসমূহ নাথাকে, এই বাহ্যিকতাৰ কিবা জানো লাভ আছে? যেনে ধৰি লওক আমাৰ মাজৰ সম্পৰ্কবোৰৰ আন্তৰিকতা, মৰম চেনেহ, নিজৰ ব্যক্তিত্ব, আচাৰ ব্যৱহাৰ, এই সকলোখিনিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ নহয়নে বাৰু? এই জুইৰ উত্তাপত কেতিয়াবা পিঠাটো ভালদৰে বনিব বা কেতিয়াবা নবনে, কিন্তু ভিতৰৰ এই আমাৰ আভ্যন্তৰীণ যি গুণ, সেইখিনি কেতিয়াও আঁতৰি যাবলৈ দিব নালাগে। আৰু এই গোটেইখিনি যদি আমি এটা অন্য ফালৰ পৰা চাওঁ, যিগৰাকী ব্যক্তি বা আমাৰ গৃহিণীয়ে এই পিঠাখিনি বনায়, তেওঁলোকে এটা কথা খুব জানে যে এই পিঠাটো বনাবলৈ খুব ধৈৰ্যৰ প্ৰয়োজন। যদিও বাহ্যিকভাৱে আমি বহুতখিনি আয়ত্ব কৰিছোঁ বা আহৰণ কৰিছোঁ, তথাপিও আমাৰ এই আভ্যন্তৰীণ হাঁহিটো আমি হেৰাই যাবলৈ দিব নালাগে। পিঠাটো দেখাত খুব সহজ, কিন্তু এই সহজতাৰ মাজতে লুকাই থাকে ডাঙৰ ডাঙৰ মহত্ব। এই পিঠাৰ কনচেপ্টটোৰ মাজেৰে মোৰ এই মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিছোঁনে নাই মই গম পোৱা নাই, তথাপিও মই চেষ্টা কৰিলোঁ। যদিহে ভাল লাগিলে আপোনালোকে লাইক কৰিব, আৰু আপোনালোকেও যদি কিবা মতামত দাঙি ধৰিব বিচাৰে তেন্তে কমেণ্ট বক্সত নিশ্চিন্ত মনে জনাব পাৰে। এনেধৰণৰ অলপ সুকীয়া ভিডিঅ'বোৰ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। That's it for today. See you in the next one. Thank you.